এসময়ত হাতত আছিল বন্দুক। জীৱনৰ লক্ষ্য আছিল সংঘাত আৰু হিংসা। আজি তেওঁলোক সৌন্দৰ্য আৰু আত্মবিশ্বাসৰ প্ৰতীক। ছত্তীশগড়ৰ বস্তৰৰ এই দৃশ্যই যেন লিখিলে এক নতুন কাহিনী, বন্দুকৰ পৰা গ্লেমাৰলৈ, জংঘলৰ পৰা ৰেম্পলৈ। যিসকল এসময়ত নক্সালবাদী আন্দোলনৰ সৈতে জড়িত আছিল, তেওঁলোকৰে একাংশই এতিয়া মূল সুঁতিলৈ ঘূৰি আহি নতুন জীৱনৰ সন্ধান কৰিছে। আৰু সেই নতুন যাত্ৰাৰ এক ব্যতিক্ৰমী প্ৰতিফলন দেখা গ'ল ৰায়পুৰত অনুষ্ঠিত ফেশ্বন শ্ব'ত। কেমেৰাৰ ফ্লেছ, সংগীতৰ তালে তালে ৰেম্প ৱাক। কিন্তু এই মুখবোৰৰ আঁৰত আছে এক কঠিন অতীত। বস্তৰৰ সংঘাতপূৰ্ণ পৰিৱেশত এসময়ত যিসকলৰ জীৱন বন্দুক আৰু ভয়ৰ মাজত আবদ্ধ আছিল, আজি তেওঁলোকে আত্মবিশ্বাসেৰে খোজ দিলে ফেশ্বন ৰেম্পত। এই পৰিৱৰ্তন কেৱল পোচাক সলনিৰ কাহিনী নহয়, এয়া জীৱন সলনি কৰা কাহিনী। হিংসাৰ পথ এৰি মূল সুঁতিলৈ উভতি অহা এইসকল যুৱতীৰ বাবে ৰেম্প ৱাক হৈছে নতুন পৰিচয় গঢ়াৰ এখন মঞ্চ। এসময়ত সমাজে তেওঁলোকক দেখিছিল নক্সাল হিচাপে, আজি তেওঁলোকক দেখা গৈছে মডেল হিচাপে। এই পৰিৱৰ্তনে এটা ডাঙৰ বাৰ্তা দিছে, সুযোগ পালে মানুহ সলনি হ'ব পাৰে। বন্দুক এৰি লাইট কেমেৰাৰ মাজলৈ, জংঘল এৰি মঞ্চত খোজ দিবলৈ আৰু সংঘাত এৰি সপোন দেখিবলৈ। বস্তৰৰ এই নতুন কাহিনী হয়তো কেৱল ফেশ্বন শ্ব'ৰ কাহিনী নহয়, এয়া এখন সমাজে মানুহক দ্বিতীয় সুযোগ দিয়াৰ কাহিনী। বন্দুকৰ পৰা গ্লেমাৰলৈ, নক্সালৰ পৰা মডেললৈ, এয়া এখন নতুন জীৱনৰ ৰেম্প ৱাক। নিউজ ডেস্ক, নিউজলি।